হেল্ল' ৰাইজ, আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ এই গৰম পানী গিলাচেৰে, কাৰণ মই সদায় খালী পেটত গৰম পানী গিলাচ খাওঁৱেই। আৰু কালি ৰাতিৰ পৰা একদম ধাৰাসাৰে বৰষুণ পৰি আছে ৰাইজ। এতিয়া 10টা বাজিব হ'ল, একদম মানে বৰষুণ এৰাই হ'ল, সেইকাৰণে মই কলেজ যাব নাপালোঁ। আৰু মায়ে বনালে এইফালে পুৰি ভাজি, ৰাতিপুৱাহে খালোঁ। আৰু দুপৰীয়া সময়ত খালোঁ এইফালে চাওমিন। পাপা গৰপত গৈছিল, আহোঁতে লেচু আনিলে, কাৰণ আমাৰ ঘৰত লেচু গছ নাই। এয়া খালোঁ। আৰু এয়া গেলা বতৰনো ক'ত যাম, ঘৰতে ৰিল বনালোঁ। আৰু সেয়া সন্ধিয়া সময়ত কিবা এটা খাবলৈ মন গ'ল, এইফালে খালোঁ আমি ব্ৰেড চপ, আৰু লগতে আছিল পকৰা। সেয়া খাই আমাৰ পেট নম্বৰত আমি আকৌ খালোঁ বাই মই ম'ম'। আৰু ম'ম'কেইটা খাবলৈ জ্বলাও আছিল আৰু টেষ্টিও আছিল দেই। আৰু খোৱা পৰ্ব ইমানতে শেষ কৰি আমি দুয়োগৰাকী গ'লোঁ আমাৰ নিজৰ পঢ়া শ্ৰেণীকোঠালৈ। এনেকৈ কৈছোঁ, তাইও পঢ়ি আছে, ময়ো পঢ়িলোঁ। আৰু তাইৰ যিটো পৰীক্ষা চলি আছে, আৰু কাইলৈ পৰীক্ষা আছে। আৰু দেখিছে নহয় জতংগী। এয়া ৰাতিৰ সাঁজ আছিল ৰুটি আৰু ভাত, মানে ৰুটি বনালে আমাৰ ঘৰত ভাত থাকিবই বাৰু আজিলৈ। মানে ছাবস্ক্ৰাইব কৰি দিব দেই, টাটা।